Hi guys, welcome to our channel Crazy Tech. আজি আমি ৱেব পেজ ডিজাইনিঙৰ সেকেন্ড এপিসোডটো লৈ আহিম। আহক ভিডিঅ'টো চাওঁ। ফাৰ্ষ্টতে আমি এডব ড্ৰিমৱেভাৰ সফটৱেৰটো খুলি লম। ইয়া এডব ড্ৰিমৱেভাৰ সফটৱেৰটো লোডিং হৈছে। বুজাব। তাৰে আমি ফাইলত যাই নিউ ক্লিক কৰি this one select করি নানত ক্লিক করি ক্রিয়েট করি আইব সো ফার্স্টতে আমি ডিজাইনত যাম ইয়াতে ইনসার্ট অপশনটো আছে ইনসার্টত ক্লিক করি ফ্রমত ক্লিক করি আন ফ্রম বনাম আইব ইয়াতে আমি লিখিম লগইন ফটোত যাই ইয়াতে আমি ক্লিক করি আমি H1 align equal to center ক্লিক কৰিলো এতিয়া আমি এটো ক্লোজ কৰি দিম তাৰ পিছত আমি ইয়াতে যাম ইয়াতে যাই আমি /H1 বুলি মাৰিম আহিব এতিয়া আপোনালোকে চাব পাৰে লগইন কৰ মাজত আহিব লগইন আহিব এতিয়া আমি ইনসাৰ্টত যাই টেবুলত ক্লিক কৰিম তাৰ পিছত আমি ইয়াতে ৰ'জ আৰু কলমছ দুটা অপচন আছে আমি ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড ভৰাম কাৰণে আমি ৰ'জ তিনটা আৰু কলমছ দুটা ল'ম হৈ গ'ল সো এইটো মাজত আনি দিম আমি ইয়াতে আছে বৰ্ডাৰ 1 এনেকুৱা আছে ইয়াতে মাৰিব এলাইন ইকুৱেল টু চেণ্টাৰ আহি গ'ল এতিয়া চাউণ্ড মাজত আহিছে নে আহি গ'ল এতিয়া আপোনালোকে এইটো টানি পেলাইও বহাব ল'ব পাৰে এইটো লিখি পেলাইও বৰ্ডাৰটো বহাব পাৰে আমি টানি পেলাই বহাম হৈ গ'ল ইয়াতে আমি লিখিম ইউজাৰ নেম ইয়াতে লিখি আমি পাসওয়ার্ড হৈ গ'ল ইয়াতে আমি ইনসাৰ্টত যাই ফ্ৰমত যাই টেক্সট ফিল্ড বুলি অপচনটো আছে তাতে আমি ক্লিক কৰিম ইয়াতেও আমি সেই কামটো একে কৰিম হৈ গ'ল এতিয়া আমি ইনসাৰ্টত যাই ফ্ৰমত যাই বাটন অপশনটো ক্লিক কৰিম তাৰে আগতে আমি টেবুলত যাই ইয়াতে ৰ'জ 1 আৰু কলম 2 দুটা বাটন দিম কাৰণে ইয়াতে ৰ'জ 1 আৰু কলম 2 এতিয়া আমি ইনসাৰ্টত যাই ফ্ৰমত যাই বাটনত ক্লিক কৰিলো বাটনটো আহিল সাবমিট এই বাটনটোৱে আৰু কপি নেক্সট ব্লকটো দি ক্লিক কৰি পেজত এই সাবমিট বাটনটো আমি ইয়াতে ৰিসেট কৰি দিম এটা সাবমিটত এটা ৰিসেট এতিয়া এইখন পেজ আমি সেভ কৰিম ফাইলত গৈ সেভ এজত ক্লিক কৰিলে তাৰপিছত চি ড্ৰাইভত www যে আছে ফল্ডাৰটো তাতে ক্লিক কৰিব তাতে আছে ৱেব ৰুট ইয়াতে আমি ফল্ডাৰ এটা বনাই সেভ আহি গ'ল ফল্ডাৰ ইয়াতে আমি এনে নাম এটা দি দিওঁ লগইন বুলি ফল্ডাৰটো আমি এতিয়া ওপেন কৰিম ইয়াতে আমি login.php বুলি সেভ কৰিম এতিয়া আমি
ইয়াতে থকা বৰ্ডাৰবিলাক আমি কাটি দিম। ইয়াতে যে লেখা আছে বৰ্ডাৰ 1 সেইটো আপোনালোকে 0 কৰি দিম। আৰু লিখিবৰ কাৰণে কৰিছোঁ Ctrl S মাৰিব লাগে। সেভ হৈ গ'ল। এতিয়া আমি নেটত খুলি যাম। ইয়াতে গুগল ক্ৰোম আছে। ইয়াতে আমি সাৰ্চ বাৰডালত সাৰ্চ কৰি লোকেল হোষ্ট আহি গ'ল। লগইন এখন পেজ ক্লিক কৰিব, লগইন PHP ক্লিক কৰিব, আহি গ'ল। আমি ইয়াৰে বৰ্ডাৰবিলাক গুচোৱা নাছিলোঁ, গতিকে এতিয়া আমি বৰ্ডাৰবিলাক ইয়াৰে গুচাই দিম। চ' বৰ্ডাৰবিলাক এতিয়া নাই। চ' গাইজ আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।